নমস্কাৰ, মোৰ নাম মনস্বতা গ্ৰেচি শ্ব। মই এগৰাকী খাদ্য বিশেষজ্ঞ, ডায়েটিচিয়ান বুলিও জানে চবে। আহ, আজিৰ আমাৰ বিশেষ টপিকটো হৈছে এল্ডাৰলি, যোনটো আমি জেৰিয়াট্ৰিক্স বুলিও কোৱা হয়, তেওঁলোকৰ নিউট্ৰিশ্যন, তেওঁলোকৰ পুষ্টিটো আমাৰ কাৰণে কিমান ভাল, কিমান ইম্পৰ্টেণ্ট হয়, যাতে আগলৈ তেওঁলোকে যি যি বেমাৰ বা অসুবিধাবোৰ ফেচ কৰে, সেইটোত যাতে অকমান তেওঁলোকে হ্ৰাস পায়। কাৰণ এটা ভাল নিউট্ৰিশ্যনে এটা ফাউণ্ডেশ্যন হয় এটা হেল্ডি লিভিঙৰ, আৰু ইন লেটেষ্ট ষ্টেজ অফ আৱাৰ লাইফ, আমাৰ যোনটো বয়সত আমি আগবাঢ়ি যাওঁ, সেইটো সময়ত কেনেকুৱা ধৰণৰ খাদ্য খালে আমাৰ যি শাৰীৰিক প্ৰব্লেমছ আহে বা অসুস্থতাবোৰ আহে, সেইখিনি আমি কেনেকে দূৰ কৰিব পাৰোঁ। ফাৰ্ষ্ট অফ অল, যেতিয়া আমি এল্ডাৰলি বা বয়সীয়াল মানুহ বুলি কওঁ, তেতিয়া ফাৰ্ষ্টতে আমাৰ যোনটো মনলৈ আহে, সেইটো হৈছে তেওঁলোকৰ মুভমেণ্টবোৰ কমি আহে। তেওঁলোকে বেছি মুভমেণ্ট কৰিব নোৱাৰে, বা খাদ্য খাব ল'লে তেওঁলোকৰ অকমান টেষ্টবোৰ সলনি হৈ আহে, আৰু খাদ্য খোৱাত তেওঁ চোবাবলে বা গিলিবলে অসুবিধা পায় কিছুমান। চ' সেইখিনি বস্তুত কেনেকে আমি নিউট্ৰিশ্যনটো এপ্লাই কৰিব পাৰোঁ, সেইটো এটা ডাঙৰ ইম্পৰ্টেণ্ট মেটাৰ। আৰু সেইটো কৰিব হ'লে ফাৰ্ষ্টত আমি ভাবিব লাগিব যোনটো ডায়েটৰ কনচিষ্টেঞ্চিটো আমি চেঞ্জ কৰিব লাগে। যেনেকে ৰাইচটো আমি চফ্ট কৰিব পাৰোঁ। তাৰপিছত ৱাটাৰ বেছড ভেজিটেবলছ, যেনেকে আমাৰ কোমোৰা হ'ল, স্কোৱাছ হ'ল, পানীলাও হ'ল, এইবোৰ বস্তু যাতে আমি প্ৰত্যেকটা খাদ্যত ইনক্লুড কৰিব পাৰোঁ। স্পেচিয়েলি আমাৰ প্ৰটিন ইনটেকটো খাদ্যত বহুত ইম্পৰ্টেণ্ট। যেতিয়া বয়স টাচ কৰোঁ, আমি যেতিয়া এল্ডাৰলি ফেজত সোমাওঁ, যদিও কেলৰিজ কমি আহে, কিন্তু প্ৰটিন বঢ়াব লাগে। মাছ, মাংস, কণী, এইখিনি ননভেজ হয়। আৰু ভেজিটেৰিয়ানত আমাৰ দালিবোৰ আছে, ৰাজমা আছে, লুবিয়া আছে, পনীৰ আছে, টফু আছে। এইবোৰ বস্তু আমি কমকৈ হ'লেও ইনক্লুড কৰিব লাগে, যাতে প্ৰটিনটো মেইনটেইন হৈ থাকে। আৰু আকৌ মই আহোঁ কনচিষ্টেঞ্চি। চ' আমি কনচিষ্টেঞ্চিটো ইম্পৰ্টেঞ্চ দিব লাগে। এনেকুৱা নহয় যে ফ'ৰ্চ ফিডিং কৰিব লাগে বা টান বস্তুটোকে খাব লাগে, সেইটো নহয়। আমি কনচিষ্টেঞ্চিটো চেঞ্জ কৰিব পাৰোঁ। যদি আমাৰ চুগাৰ নাই, তেতিয়া আমি ধুনীয়াকে এগছ, মিল্ক, তাৰপিছত চুগাৰ লৈ পেলাই আমি ধুনীয়াকে এগ কাষ্টাৰ্ড বনাব পাৰোঁ। তাত এটা প্ৰটিন ইনটেক এটা আহি যায়। প্লাছ ৰাইচ খাব হ'লে হাৰ্ড ৰাইচটো চফ্ট ৰাইচ কৰি খাব পাৰোঁ। কেতিয়াবা আমি কিছুমান বস্তু ব্লেণ্ডো কৰিব পাৰোঁ, পাউডাৰ ফৰ্মো ল'ব পাৰোঁ। কেতিয়াবা অ'টছটোৱে আমি পাউডাৰ কৰি ল'লো, তাৰ পৰা আমি অমলেট বনালো। চ' সেইখিনি বস্তুত কনচিষ্টেঞ্চি প্লেজ আ ভেৰি ভাইটেল ৰোল। সেইটো এটা ইম্পৰ্টেণ্ট টপিক হয়, স্পেচিয়েলি ৱেন ইট কামছ টু জেৰিয়াট্ৰিক নিউট্ৰিশ্যন। আৰু জেৰিয়াট্ৰিক নিউট্ৰিশ্যন বুলি ক'লে খাদ্য বুলিও নহয়, এটা চাইক'ছ'চিয়েল ইম্প্ৰুভমেণ্টতো নিউট্ৰিশ্যনে বহুত ডাঙৰ ৰোল এটা প্লে কৰে। কাৰণ কি, খাদ্যটো খাব পাৰিলে আৰু নোৱাৰিলে মানুহৰ ধেৰ চাইকিয়াট্ৰিক ইছ্যুজো ইনভল্ভ হৈ থাকে। তেওঁলোকে নিজকে ছ'চাইটিৰ লগত খাপ খাব পাৰিলেহে তেওঁলোকৰ এটা পজিটিভ আউটলুক থাকে টুৱাৰ্ডছ ফুড হেবিটছ। চ' সেইখিনিতো নিউট্ৰিশ্যনে এটা ডাঙৰ ইম্পৰ্টেণ্ট ৰোল প্লে কৰে। হেল্ডি ডায়েট ৰিডিউচো, যোনটো ডিজিজ ৰিস্ক হয়, সেইটো ৰিডিউচো কৰিব পাৰে। আৰু যেতিয়া হেল্ডি ডায়েট আমি ফ'ল' নকৰোঁ, তেতিয়া সেইটো এগ্ৰভেটো কৰিব পাৰে। স্পেচিয়েলি মই এক্সাম্পল দিব পাৰোঁ অষ্টিঅপৰচিছ লৈ পেলাই। যদি আমি এটা ফাউণ্ডেশ্যন বিল্ড কৰোঁ আমাৰ আগৰ ফুড হেবিটছৰ পৰা, যে কেলছিয়াম ইনটেকটো যদি আমি মেইনটেইন কৰি ৰাখিব পাৰোঁ, স্পেচিয়েলি ফৰ উইমেন, যেতিয়া তেওঁলোকে চাইল্ড বিয়েৰিং এজত থাকে, যেতিয়া তেওঁলোকৰ সন্তান হয়, তেতিয়া তেওঁলোকৰ বডিৰ পৰা বহুত কেলছিয়াম লছ হয়। চ' সেইখিনি সময়ত যদি আমি কেলছিয়াম ইনটেকটো নকৰোঁ, আৰু নিজৰ খাদ্য, ফুড হেবিটছখিনি যদি ইগনৰ কৰোঁ, তেতিয়া কি হয়, কেলছিয়ামটো কমি আহে, ডিপ্লিট হয়। আৰু দেট ৰিজাল্টছ আমাৰ যেতিয়া এল্ডাৰলি ফেজত আমি সোমাওঁ, তেতিয়া সেই অষ্টিঅপৰচিছে প্ৰব্লেম দিব পাৰে। দেন এগেইন, এল্ডাৰলি বুলি ক'লে বহুত মেল নিউট্ৰিশ্যনৰো কেছেছ দেখা হয়। মেল নিউট্ৰিশ্যন তেওঁলোকৰ হ'ব পাৰে কাৰণ কি, খাদ্যত তেওঁলোকে ইম্পৰ্টেঞ্চটো নিদিয়ে। তেওঁলোকৰ বহুত চিন্তা হৈ যায় নিজৰ আগৰ লাইফলে, বিকজ দে চি ন' হোপ, কেতিয়াবা এনেকা হৈ যায়। চ' সেইটো কাৰণে কি হয়, সেই চাইক'ছ'চিয়েল বেৰিয়াৰটো আমি ব্ৰেক কৰি পেলাই তেওঁলোকৰ ফুড পেটাৰ্ণছত ইম্প্ৰুভমেণ্ট আনি পেলাই
এই মেল নিউট্ৰিচনৰ প্ৰব্লেমটো আমি আঁতৰাব লাগে। আৰু কেতিয়াবা আমি দেখো যে এল্ডাৰলি কেচেছবোৰত খুব ডায়েবেটিছ হয়, তাৰপিছত ইনচোমনিয়া প্ৰব্লেম থাকে, টোপনি নাহে। চ' দেট ইজ অলছ' পাৰ্ট অফ নিউট্ৰিচন। চ' ডায়েবেটিছ কেতিয়াবা এনেকা হয় যে টাইমলি তেওঁলোকৰ ফুড পেটাৰ্নছবোৰ এফেক্ট হয়, টাইম মেইনটেইন কৰা নহয়, তেওঁলোকে টোপনি নাহা কাৰণে ডায়েবেটিছ এগ্ৰভেট হয়। চ' এইটো গোটেইকেইটা ইণ্টাৰ ৰিলেটেড হয়। চ' আল্টিমেটলি নিউট্ৰিচন প্লেজ আ foundation role in helping the geriatric population to come out of that cycle of malnutrition. যেতিয়া আমি নিউট্ৰিচনৰ কথা পাতো, তেতিয়া এটা বেলেঞ্চ ডায়েট অলৱেজ প্লেজ আ ভেৰি ভাইটেল ৰোল। আৰু বেলেঞ্চ ডায়েটটো হয় যেতিয়া আমাৰ কাৰেক্ট ভাৱে আমাৰ ডায়েট, আমাৰ ফুড প্লেটটোত কাৰ্বহাইড্ৰেটছ আহে, প্ৰটিন আহে, ভিটামিনছ আহে, ফেটছ আহে, মিনাৰেলছ আহে, এণ্ড ফৰ দেট মেটাৰ ৱাটাৰো আহে। তো সেইটো এটা বেলেঞ্চ ডায়েট হয়। তাত যদি গোটেইখিনি ফেক্টৰ্ছ সোমাই থাকে, তেতিয়াহে এজন মানুহে কমপ্লিট নিউট্ৰিচন পায়। চ' সেইকাৰণে সদায় কেলৰিবোৰ কমাই দিব লাগে যেতিয়া 65+ এজ হয়, যোনটো আমি এল্ডাৰলি পপুলেশ্যন বুলি কৈ আছো। 65+ এজ যেতিয়া হয়, তেতিয়া কেলৰি কমি আহে, এনেও তেওঁলোকৰ ইনটেকটো কমি আহে, কিন্তু প্ৰটিনটো ইনটেক বঢ়াব লাগে। প্ৰটিন বুলি ক'লে ডাল হ'ব, প্ৰটিন বুলি ক'লে চিকেন হ'ব, ফিছ হ'ব, এগছ, পনীৰ, দেন টোফু, দেন ভেজিটেৰিয়ান চৰ্চেছত ৰাজমা, লোবিয়া, বুট, মগু, এভৰিথিং গেটছ ইনক্লুডেড। কেতিয়াবা এনেকা হয় যে এল্ডাৰলি পপুলেশ্যনে সাধাৰণতে মাছ মাংস খাব নিবিচাৰে। দে টেণ্ড টু গ' ইন দ্য ভেজিটেৰিয়ান পাথ। তেওঁলোকে সদায় বিচাৰে যে কিবা এটা ভেজিটেৰিয়ানে খাওঁ। তেতিয়া ভেজিটেৰিয়ান যদি হয়, তেতিয়া তেওঁলোকে ৰাজমা, বুট, মগু এইবোৰ লৈ পেলাই মানে কাৰী টাইপ খাব পাৰে, কেতিয়াবা স্প্ৰাউটছ কৰি খাব পাৰে। স্প্ৰাউটছতো ফাৰ্মেণ্টেশ্যন হ'লে তাৰ নিউট্ৰিটিভ ভেলিউটো বহুত বাঢ়ি যায়। আৰু যদি সেইটো চুবাবলৈ দিগদাৰ হয়, দেন এগেইন আমি সেইটো বইল কৰি ব্লেণ্ড কৰি পেলাই তাৰ পিঠা নিচিনা বনাব পাৰোঁ, চিলাত যোনটো আমি কওঁ। চ' সেইখিনি ইউজ কৰিব পাৰোঁ। আৰু আমাৰ বহুত ডাল আছে, আমাৰ যোনটো ইণ্ডিয়ান কুজিন, আমাৰ যোনটো ইণ্ডিয়ান খাদ্য যোনটো আমাৰ পেটাৰ্ণ হয়, তাতে আমাৰ বহুত ডাল আছে, ভেৰাইটি ডালছ আছে। মগু ডাল, মচুৰ ডাল, তাৰপিছত ৰাজমা, লোবিয়া, অৰহৰ ডাল, এইখিনি বহুত ডাল আছে। সেই প্ৰত্যেকটা ডালত যদি আমি কিবা না কিবা এটা ভেজিটেবল কম্বাইন কৰি যদি আমি পিঠা টাইপৰ বনাব পাৰোঁ, বা আমাৰ ডেইলি যোনটো ফুড ইনটেক, জেৰিয়াট্ৰিক নিউট্ৰিচন পাবলৈ যোনটো আমাৰ ফুড ইনটেক, তাতে যদি সেই ডালটো ইনকৰ্পৰেট কৰিব পাৰোঁ, এপাৰ্ট ফ্ৰম যোনটো ফিছ, চিকেন, এগছ আছে, সেইখিনি এটা ডাঙৰ চেঞ্জ আনে। আৰু অফক'ৰ্চ ৰেড মিট, যোনটো আমি মাটন ক'ব পাৰোঁ, সেই ৰেড মিটটো আমি ইনক্লুড নকৰাটোৱে বেটাৰ হ'ব, কাৰণ তাত বহুত কমপ্লেক্স প্ৰটিন থাকে আৰু হাই ৰেটছ অফ ফেটছ থাকে। সেইটো কাৰণে এইটো বেটাৰ হ'ব যে আমি ৰেড মিটটো যাতে ইনক্লুড নকৰোঁ। যেতিয়া এল্ডাৰলি মানুহৰ খাবলৈ ডিফিকাল্টি হয়, স্পেচিয়েলি জেৰিয়াট্ৰিক পপুলেশ্যনৰ এইটো হয় যে তেওঁলোকৰ বহুত ইছ্যুজ থাকে উইথ swallowing the food. খাদ্যটো গিলিব নোৱাৰে বা অসুবিধা পায়, বিকজ তেওঁলোকৰ এটা মনতো থাকে যে মোৰ ফুড পাইপটো সৰু হৈ আহিছে, অৰ তেওঁলোকৰ দাঁত সৰি যায় সেইটো সময়ত, তো চুবাবলে প্ৰব্লেম হয়। দেন এগেইন তেওঁলোকে চাইকলজিকেলিও বহুত বস্তু ভাবে যে মই জ্বলা খাব নোৱাৰো, চিন্স তেওঁলোকৰ টেষ্ট পেলেটটো যোনটো বহুত চেঞ্জেছ আহে। আৰু যেতিয়া এইবোৰ হয়, তেতিয়া আল্টিমেটলি মাল নিউট্ৰিচনতে আকৌ কনভাৰ্ট হয়। চ' সেইকাৰণে আমি সদায় ফ'কাছ কৰিব লাগে যে আমি যোনটো খাদ্য দিওঁ, সেইটো তাৰ কনচিষ্টেঞ্চিটো যাতে চিউৱেবল হয়। আৰু উই শুড নট ফ'ৰ্চ ফিড, এইটো আমি কেতিয়াও জোৰ কৰিব নালাগে যে খাব পাৰিবা। চ' আমি সদায় কনচিষ্টেঞ্চিটো চেঞ্জ কৰিব লাগে। এতিয়া চাপ'জ ফ্ৰুটছ, পটককে আপেল এটা চুবাই খাব নোৱাৰিব পাৰে, মধুৰি চুবাই খাব নোৱাৰিব পাৰে, বা বহুত প্ৰব্লেম হ'ব পাৰে বেলেগ বেলেগ ফ্ৰুটছ খিনিৰ টেষ্টৰ লগতো। চ' কেতিয়াবা এনেকাও হ'ব পাৰে যে কমলা টেঙাটো খুব টেঙা লাগিছে, দাঁতত ধৰিছে। চ' এইবোৰ কিছুমান কেতিয়াবা সৰু সৰু কমপ্লেইনছ আহিব পাৰে, কিন্তু আল্টিমেটলি ইট হেম্পাৰ্ছ দ্য হেল্থ অফ দ্য ইণ্ডিভিজুৱেল, যোনজন সেই
বৃদ্ধ গৰাকী হয়। চ' কি কৰিব লাগে, আমি ষ্টিউ টাইপ ফৰ্মত খুৱাব পাৰো ফ্ৰুটছবোৰ। এপল ষ্টিউ কৰিব পাৰো। ষ্টিউ মানে অলপ গৰম পানীত এইটো বইল কৰা নিচিনাকে দিব পাৰো। তাৰপিছত ফ্ৰুট জুচেছ যদিও এলাউড নহয় এনেই খাব, বাট আমি যদি পাল্পটো ইনক্লুড কৰি দিব পাৰো যাতে ফাইবাৰটো কমি নাহে, চ' সেই ফ্ৰুট জুচেছ ফৰ্মতো দিব পাৰে। কেতিয়াবা আমি ডাবৰ পানীও দিব পাৰো। চ' এইখিনি সৰু সৰু চেঞ্জেছবোৰ আনিব পাৰো। চাপ'জ তেওঁলোকে ৰুটি খাই বেয়া পায় বা বহুত চুবাব লাগে, তেতিয়া সেই ৰুটিটো ইনগ্ৰিডিয়েণ্টছ লৈ পেলাই যদি আমি চিলা ফৰ্মত দিব পাৰো, পিঠা ফৰ্মত দিব পাৰো, তাতে আটা আটাও ইউজ কৰিব পাৰো, বেচনে ইউজ কৰিব পাৰো, বা আমাৰ চাউলৰ গুৰিও ইউজ কৰিব পাৰো। চ' এইখিনি বস্তুটো বহুত হেল্প হয় কনচিষ্টেঞ্চি চেঞ্জ কৰাত। দেন এগেইন ৰাইচটো চফ্ট কৰিব পাৰো। দেন ডিফাৰেণ্ট ভেজিটেবলছ আছে য'ত চিডছ আছে, সেই চিডছ থকা ভেজিটেবলবোৰ বেছি ইউজ নকৰি পেলাই আমি ৱাটাৰ বেছড ভেজিটেবলবোৰ ইউজ কৰিব পাৰো। সেইটো হৈছে আপোনাৰ ৱাটাৰ বেছড বুলি ক'লে পানীলাও, কোমোৰা, স্কোৱাছ, তিয়হ, এইবোৰ বস্তু ইজিলি ডাইজেষ্টেবল, প্লাছ তেওঁলোকে ইজিলি খাবও পাৰিব। আৰু যোনটো বস্তু চিউ নকৰি তেওঁলোকে জাষ্ট গাল্প কৰি দিয়ে, সেইটো আকৌ তেওঁলোকৰ ইনডাইজেশ্যনত ৰিজাল্ট কৰে। তেওঁলোকৰ গেছ হয়, ব্লটিং হয়, ফ্লাটুলেন্স হয়, বা এপেটাইট লছ হয়। চ' আল্টিমেটলি বহুত কথা মেটাৰ কৰে যেতিয়া swallowing ৰিফ্লেক্সটো ইনভলভ থাকে। সেইকাৰণে কনচিষ্টেঞ্চিটোত আমি ডাঙৰ ইম্পৰ্টেঞ্চ দিব লাগে।